নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে জ্ঞান মংকৰ আন এটা ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম ভাৰতৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পৰিৱেশ আন্দোলনৰ বিষয়ে যেটো এটা অতি গুৰুত্বপূৰ্ণ টপিক হয় যি আহিবলগীয়া অসমৰ লগতে ভাৰতৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ প্ৰয়োজনীয় আৰু এটো আমি আলোচনা কৰাৰ লগতে ইয়াক আমি ভালদৰে বুজি পাবলৈ আমি হেকত 10টা MCQ question সংযোজন কৰিছো যাতে এই টপিকটোৰ পৰা অৰ্থাৎ পৰিৱেশ আন্দোলনৰ টপিকটোৰ পৰা আহিব পৰা যিকোনো প্ৰশ্ন আমি তাত সংযোজিত কৰি দিছো আপোনালোকৰ সুবিধাৰ বাবে আৰু লগতে এই যেটো ভিডিঅটো আমি আলোচনা কৰি যাম ইয়াৰ যেটো PDF থাকিব এই PDFটো আপোনালোকৰ সুবিধাৰ বাবে আমি ভিডিঅ ডেসক্ৰিপচনত সংযোজন কৰি দিম বিনামূলীয়াকৈ গতিকে আহক আজি ভিডিঅটো আৰম্ভ কৰো প্ৰথমতে যি আপোনালোকৰ আন্দোলন আৰম্ভ হৈছিল হেয়া হৈছে সাইলেন্ট ভ্যালি মুভমেন্ট অৰ্থাৎ সাইলেন্ট ভ্যালি আন্দোলন এই আন্দোলন আপোনালোকৰ আৰম্ভ হৈছিল 1978 চনত আৰু এই আন্দোলন হৈছিল পালঘাট ডিস্ট্ৰিক্টৰ কেৰালা অঞ্চলত আৰু ইয়াক লিড লৈছিল অৰ্থাৎ এই আন্দোলন কৰিবলৈ লিডাৰ সকলৰ ভিতৰত আছিল কেৰালা শাস্ত্ৰ সাহিত্য পৰিষদ যাক আমি KSSP বুলি জনা যায় আৰু তেওঁলোকক সহায় কৰিছিল তাৰ লোকেল লোকসকলে এই আন্দোলনৰ আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য আছিল to save the tropical evergreen forest Silent Valley and its rich biodiversity from the hydroelectric dam project that had been proposed by British in 1929 but in 1979 as a result of the movement of Kerala government passed an act Ecological Balance Act 1979 ইয়াৰ মূল উদ্দেশ্য আৰু কাৰণটো আছিল যে যি আপোনালোকৰ সাইলেন্ট ভ্যালি নামৰ চিৰহেউজ যিখন অৰণ্য আছিল তাৰ যেটো আপোনালোকৰ পৰিৱেশ অঞ্চল আছিল তাক হাইড্ৰো ইলেক্ট্ৰিক নামৰ যেটো প্ৰজেক্ট ডেম প্ৰজেক্টটো তাত বহা কথা আছিল হেতু পৰা ৰক্ষা কৰা যেহেতু ডেম প্ৰজেক্টটো বহা হলে তাৰ চিৰহেউজ যিখন অৰণ্য আছিল সাইলেন্ট ভ্যালি হেখনৰ বহুত অপকাৰ কৰিলে হেতেন আৰু এই ডেমটো বনাবলৈ আপোনাৰ প্ৰপোজ কৰিছিল 1929 ব্ৰিটিছ চৰকাৰ কিন্তু 1979 চনত এই আন্দোলনে পূৰ্ণ সফল ৰূপ পায় আৰু ফলত কেৰালা গভৰ্ণমেণ্টে এখন ইকোলজিক্যাল বেলেন্স এক্ট 1979 চনত পাছ কৰিবলৈ মান্তি হয় তাৰ পিছত যেটো আপোনাৰ পৰিৱেশ আন্দোলন আছিল হেয়া হৈছে চিপকো মুভমেন্ট যি আৰম্ভ হৈছিল 1973 চনত আৰু ই আৰম্ভ হৈছিল the Chipko movement took place in the Samoli district of the Garhwal division Uttarakhand Samoli districtৰ উত্তৰাখণ্ডত এই গঢ় লৈ উঠিছিল আৰু ইয়াৰ লিডাৰ সকল আছিল চান্দি প্ৰসাদ ভাট শ্ৰীৰেন্দ্ৰনাথ বাগনা শমশেৰ সিং বিষ্ট ঘনশ্যাম ৰাতুৰী আৰু ইয়াৰ মূল উদ্দেশ্য আৰু কাৰণটো আছিল to safeguard the Himalayan forest ecosystem from destruction Himalayan forest যিখন আছিল তাত যি গছ-গছনিসমূহ আছিল তাক ধ্বংস কৰাৰ পৰা বচাবলৈ এই আন্দোলন গঢ় লৈ উঠিছিল আৰু বচাবলৈ লৈছিল তেওঁলোকে ফৰেষ্টৰ যিবিলাক বিষয়ববীয়া আৰু তেওঁলোকৰ কন্ট্ৰাক্টৰ সকলৰ পৰা বচাবলৈ এই আন্দোলনটো গঢ় লৈ উঠিছিল তাৰ পিছত যেটো আন্দোলন হৈছে হেয়া হৈছে এপিকো মুভমেন্ট অৰ্থাৎ এপিকো আন্দোলন ই গঢ় লৈ উঠিছিল 1983 চনত উত্তৰ কানাড়া ৰিজন অফ কৰ্ণাটকা এণ্ড শিৱমোগা ডিস্ট্ৰিক্ট উত্তৰ কানাড়া ৰিজনৰ কৰ্ণাটকাৰ যি ৰাজ্যত আছে শিৱমোগা ডিস্ট্ৰিক্টত ই গঢ় লৈ উঠিছিল ইয়াৰ লিডাৰ সকল আছিল পাণ্ডুৰঙ্গা হেগড়ে আৰু তেওঁ সহায় কৰিছিল ভিলেজাৰ্ছ অফ ৱেষ্টাৰ্ণ ঘাটছৰ ভিলেজাৰ্ছ সকলে এই এপিকো আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ কাৰণ আৰু লক্ষ্য আছিল to prevent the cutting of trees by forest departments fellows and contractors ঠিক হেদৰে যি তাত গছ-গছনিসমূহ কাটিবলৈ লৈছিল ফৰেষ্ট ডিপাৰ্টমেন্ট আৰু তেওঁলোকৰ কন্ট্ৰাক্টৰ সকলে তাক ৰখাবলৈকে এই আন্দোলনটো গঢ় লৈ উঠিছিল তাৰ পিছৰ আন্দোলনটো হৈছে নৰ্মদা বচাও আন্দোলন যি আপোনাৰ
চলিছিলে 1985 চনৰ পৰা 1999 চনলৈ। আৰু ই নৰ্মদা নদী যিকেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে, অৰ্থাৎ গুজৰাট, মধ্যপ্ৰদেশ এণ্ড মহাৰাষ্ট্ৰ, তাত অতিকৈ আন্দোলনটো গঢ় লৈ উঠিছিলে। আৰু ইয়াৰ মেইন লিডাৰ কেইজন আছিলে মেঘা পাটেকাৰ, বাবা আমটে আৰু বাকী বহুতো এক্টিভিষ্ট এই আন্দোলনত অংশগ্ৰহণ কৰিছিলে। আৰু ইয়াৰ মূল লক্ষ্য আৰু কাৰণটো আছিলে টু কুৱেশ্যন দ্য ৰেচনেল বিহাইণ্ড দ্য ডেভেলপমেণ্ট প্ৰজেক্টছ, স্পেচিয়েলি ডেম কনষ্ট্ৰাকশ্যন এক্ৰছ দ্য ৰিভাৰ। নৰ্মদা ৰিভাৰৰ যিটো আপোনাৰ ডেভেলপমেণ্ট প্ৰজেক্ট আছিলে, তাত বহুত গাফিলতি হোৱা বুলি এওঁলোকে প্ৰশ্ন উত্থাপন কৰিছিলে। আৰু লগতে নৰ্মদা নদীৰ ওপৰত যিবোৰ ডেম বহা হৈছিলে, তাত তেওঁলোকে সেই ডেমবোৰ আঁতৰাবৰ বাবে বা নহ'বৰ বাবে তেওঁলোকে আন্দোলন কৰিছিলে। তাৰপিছৰ আন্দোলনটো হৈছে তেহৰী ডেম মুভমেণ্ট, যি হৈছিলে 1990 চনত আৰম্ভ হৈছিল। আৰু ই গঢ় লৈ উঠিছিলে তেহৰী গাৰৱাল ডিষ্ট্ৰিক্ট, উত্তৰাখণ্ডত। উত্তৰাখণ্ডৰ তেহৰী গাৰৱাল ডিষ্ট্ৰিক্টত এই আন্দোলনৰ আৰম্ভণি হৈছিলে। আৰু ইয়াৰ লিডাৰ আছিলে সুন্দৰলাল বহুগুণা। আৰু এই আন্দোলনৰ মূল লক্ষ্য আৰু কাৰণ হৈছিলে দ্য ডেম উড ফ্লাড দ্য টাউন অফ তেহৰী এণ্ড ডিছপ্লেচ আপ টু 10,000 ৰেচিডেণ্টছ। তাত যি তেহৰী ডেমটো য'ত বহুওৱা হৈছিলে, তাত যদি বহুওৱা হ'লহেঁতেন, তেনেহ'লে তাত বানৰ অতি ভয়াৱহ ৰূপ ল'লহেঁতেন। আৰু ফলত তেহৰী নামৰ যিখন টাউন আছিলে, তাত 10,000 ঘৰ মানুহৰ বসতিৰ বাবে প্ৰব্লেম হ'লহেঁতেন। ফলত দ্য কনষ্ট্ৰাকশ্যন উড ডেমেজ দ্য অলৰেডি উইক ইক'ছিষ্টেম। আৰু তাৰ ডেমটো বনাবলৈ যি কনষ্ট্ৰাকশ্যন কৰিলেহেঁতেন, তাৰ ফলত তাত যি ইক'ছিষ্টেমটো, যিটো পৰিৱেশৰ যি দুৰ্বল হৈ আছিলেহেঁতেন, আৰু তাক আৰু দুৰ্বল কৰি দিয়া হ'লহেঁতেন। সেইবাবে এই আন্দোলনটো গঢ় লৈ উঠিছিলে। তাৰপিছৰ আন্দোলনটো হৈছে বিষ্ণই মুভমেণ্ট, আৰু ই হৈছিলে 1730 চনত। আৰু ই গঢ় লৈ উঠিছিলে খেজেৰলি ভিলেজ, মাৰৱাৰ ৰিজন অফ ৰাজস্থান। ৰাজস্থানৰ মাৰৱাৰ নামৰ ঠাইডোখৰত এই আন্দোলন আৰম্ভ হৈছিলে। ইয়াৰ লিডাৰসকলৰ ভিতৰত আছিলে অমৃতা দেৱী বিষ্ণই, আৰু তেওঁৰ লগত লগ দিছিলে তেওঁৰ গাঁৱৰ বাসিন্দাসকলে। আৰু এই আন্দোলনৰ মূল লক্ষ্য আৰু কাৰণ হ'ল টু prohibit the destruction of sacred trees of Khejri. King Abhay Singh of Jodhpur instructed his soldiers to cut down the trees for wood in Khejri village to build his new royal place. তাত যিবোৰ তেওঁলোকে যি গছজোপাক অতি পবিত্ৰ মানিছিলে, খেজৰি বুলি কয় বিষ্ণুৰ লোকসকলে, সেই গছকেইজোপা কাটি পিনে কিং অভয় সিঙে, যোধপুৰৰ যি ৰজা আছিলে, তেওঁৰ সৈন্যসকলক আদেশ দিছিলে যে এই গছজোপা কটাই পিনি খেজেৰলি ভিলেজত, মানে খেজেৰলি গাঁওখনত এটা নতুন ৰাজমহল তৈয়াৰ কৰিবলৈ। কিন্তু তাকে কৰিব নিদি অমৃতা দেৱী বিষ্ণু আৰু বাকী তেওঁৰ যি সতীৰ্থবৃন্দ আছিলে, এই আন্দোলনত ভাগ লৈ এই খেজেৰলি তেওঁলোকৰ যি পবিত্ৰ গছসমূহ আছিলে, সেইসমূহ কটাত বাধা দিছিলে। তাৰপিছৰ আন্দোলনটো হৈছে জংগল বচাও আন্দোলন, যি হৈছিলে আপোনাৰ 1980 চনত। আৰু ই আৰম্ভ হৈছিলে সিংভূম ডিষ্ট্ৰিক্ট অফ বিহাৰ সিংভূম ডিষ্ট্ৰিক্টত এই আন্দোলনে গঢ় লৈ উঠিছিলে। আৰু তাৰ লিডাৰসমূহৰ ভিতৰত আছিলে ট্ৰাইবেলছ অফ সিংভূম, যিবোৰ সিংভূম ডিষ্ট্ৰিক্টৰ যিসকল তাৰ জনগোষ্ঠীয় লোক আছিলে, তেওঁলোকে এই জংগল বচাও আন্দোলনত অংশগ্ৰহণ কৰিছিলে। আৰু ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহৰ ভিতৰত হ'ল to protest the government plans to convert natural salt forest into commercial teak plantation. তাত যি গভৰ্ণমেণ্টে এটা প্ৰজেক্ট লৈছিলে সেই অঞ্চলৰ সিংভূম ডিষ্ট্ৰিক্টত, যে তাৰ যি শাল গছ আছিলে সেইসমূহ আঁতৰাই তাত চেগুন গছ ৰোপণ কৰি পিনি এক ব্যৱসায়ৰ পাতনি মেলা। কিন্তু তাকে কৰিবলৈ নিদি তেওঁলোকে জংগল বচাও আন্দোলন আৰম্ভ কৰিছিলে সিংভূম ডিষ্ট্ৰিক্টৰ জনগোষ্ঠীয় লোকসকলে। আৰু এয়াই আছিলে আমাৰ যিবোৰ পৰিৱেশ আন্দোলন আছিলে তাৰ ওপৰত যুগুত কৰা এটা টোকা। আৰু ইয়াৰ ওপৰতে কেইটামান আমি 10টা MCQ কুৱেশ্যন, যিকেইটা আমাৰ আহিবলগীয়া
যিকোনো পৰীক্ষাত আহিব পাৰে তাক আমি যুগুত কৰি আনিছোঁ আৰু এইকেইটা অতিকৈ দৰকাৰী প্ৰশ্ন আপোনালোকে যাতে মন দি পঢ়ি যায় Which of the following movement is considered the first organized environmental movement in India তলৰ কোনটো আন্দোলনক ভাৰতৰ প্ৰথম সংগঠিত পৰিৱেশ আন্দোলন বুলি গণ্য কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অৰ্থাৎ চিপকো মুভমেণ্ট তাৰ পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য প্ৰমিনেণ্ট লিডাৰ অফ দি চিপকো মুভমেণ্ট চিপকো আন্দোলনৰ বিশিষ্ট নেতা কোন আছিল আৰু তাৰ শুদ্ধ উত্তৰ হৈছে অপচন বি অৰ্থাৎ সুন্দৰলাল বহুগুণা তাৰ পিছৰ প্ৰশ্নটো হৈছে দ্য সাইলেণ্ট ভেলী মুভমেণ্ট aim to protect which Indian states rainforest ভাৰতীয় কোনখন ৰাজ্যৰ বৰ্ষাৰণ্য সুৰক্ষিত কৰাৰ লক্ষ্য লৈছিল সাইলেণ্ট ভেলী আন্দোলনে আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কেৰালা তাৰ পিছৰ প্ৰশ্নটো হৈছে what was the main objective of the Narmada Bachao আন্দোলন নৰ্মদা বচাও আন্দোলনৰ মূল উদ্দেশ্য কি আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি অৰ্থাৎ protesting against the construction of dam কাৰণ তেওঁলোকে ডেম বনাবলৈ বাধা প্ৰদান কৰিছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে which movement is associated with the slogan ecology is permanent economy পৰিৱেশ বিজ্ঞান স্থায়ী অৰ্থনীতি শ্লোগানৰ সৈতে কোনটো আন্দোলন জড়িত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অৰ্থাৎ চিপকো মুভমেণ্ট The EPICO movement inspired by the CIPCO movement took place in which Indian state? CIPCO আন্দোলনৰ পৰা অনুপ্ৰাণিত হৈ EPICO আন্দোলনৰ ভাৰতৰ কোনখন ৰাজ্যত সংগঠিত হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি অৰ্থাৎ কৰ্ণাটকা তাৰ পিছৰ প্ৰশ্নটো হ'ল মেঘধা পাটকাৰ is a key figure in which environmental movement কোনটো পৰিৱেশ আন্দোলনৰ মূল ব্যক্তি মেধা পাটকাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি অৰ্থাৎ নৰ্মদা বচাও আন্দোলন which movement involved hugging trees to prevent their felling by loggers কোনটো আন্দোলনত গছবোৰক সাৱটি ধৰিছিল যাতে কাঠ কটা লোকে গছবোৰ কাটিব নোৱাৰে আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি অৰ্থাৎ চিপকো মুভমেণ্ট তাৰ পিছৰ প্ৰশ্নটো হ'ল in which year Silent Valley movement started কোন চনত সাইলেণ্ট ভেলী আন্দোলন আৰম্ভ হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে 1978 অৰ্থাৎ 1978 The Bishnoi community is famous for their conservation effort in which Indian state ভাৰতীয় কোনখন ৰাজ্যত সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে বিষ্ণুই সম্প্ৰদায় বিখ্যাত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অৰ্থাৎ ৰাজস্থান তেনেহলে আজিলৈ ইমানতে সামৰিছো আশা কৰো আপোনালোকে ভিডিঅটো চাই উপকৃত হ'ল আমি যেটো আজি টপিকৰ ওপৰত আলোচনা কৰিলো এই টপিকটো অতিকৈ গুৰুত্বপূৰ্ণ হেবাবে ইয়াৰ যেটো পিডিএফ আছে হেতু আমি বিনামূলীয়াকৈ এই ভিডিঅ ডেসক্ৰিপচনত আপোনালোকলৈ আগবঢ়াই দিছো আৰু ভিডিঅটো যদি চাই হসাকে উপকৃত হ'ল তেনেহলে এটা লাইক কৰিব আৰু ভিডিঅ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ